আজি মছলপুৰত এখন সুন্দৰ পুথিভঁৰাল পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে আমি সকলোৱে আনন্দিত হৈছোঁ। আৰু এই পুথিভঁৰালখন আমাৰ প্ৰাক্তন বড়ো সাহিত্য সভাৰ সভাপতি ৰামদাস বসুমতাৰীৰ নামত এইটো নামাকৰণ কৰা হৈছে আৰু তেখেতৰ এটা প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰা হ'ব। আজিৰ সময়ত আমাৰ সমাজক সবচে প্ৰয়োজনটোৱে হৈছে জ্ঞান। টকা পইচা আমাক লাগে জীয়াই থকাৰ কাৰণে, খোৱা পানী যিমান লাগে আমাক, ইয়াৰ লগতে সমানে আমাক শিক্ষা আৰু জ্ঞানৰ এতিয়া আমাৰ প্ৰয়োজন আছে। তো সেই শিক্ষা আৰু জ্ঞানটো আহৰণ কৰিবৰ কাৰণে আমাক আমি সকলোৱে অধ্যয়ন কৰিব লাগিব। আৰু সেই অধ্যয়নৰ কাৰণে আমাৰ গ্ৰাম্য অঞ্চলত বহুখিনি সুবিধা নাই। গতিকে এই লাইব্ৰেৰীখন হৈ যোৱাৰ পিছত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী, এইসকলৰ শিক্ষকসকল, এই অঞ্চলৰ বিভিন্ন যুৱক যুৱতীসকল যি শ্ৰেণীয়ে নেকি সদায় মানে ষ্টাডি কৰি ভাল পায়, অধ্যয়ন কৰি ভাল পায়, তেখেতসকলৰ কাৰণে এটা ভাল সুবিধা ইয়াত পাইছে। ইয়াৰ কাৰণে আজি আমাৰ কাৰণে শুভ দিন বুলি মই কৈছোঁ। এই পুথিভঁৰালখন ফিজিকেল লাইব্ৰেৰীত কিতাপ পত্ৰ ৰখাৰ লগতে ই লাইব্ৰেৰী হিচাপেও ভৰ দিয়া হ'ব, যাতে এই অঞ্চলৰ পৰা কোনোবা UPSC APSC এক্সাম দিবলৈ ওলায়, কোনোবা ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ এক্সাম দিবলৈ ওলায়, সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী যুৱ যুৱতীসকলে নিজৰ সুবিধাবিলাক পাব পৰাকৈ এই লাইব্ৰেৰীখন ডেভেলপ কৰা হ'ব। আৰু এইখন আমাৰ বাক্সা জিলাৰ ভিতৰত এটা যিটো জ্ঞানৰ মূল চেণ্টাৰ হিচাপে এইটো ভৰ দিয়া হ'ব। আমি কৈছোঁ কি এই লাইব্ৰেৰীখনৰ লগত আমাৰ যিমানখিনি ইয়াৰ কলেজ আছে, হাইস্কুল আছে, ইয়াৰ প্ৰিন্সিপালসকল, শিক্ষাগুৰুসকল জড়িত কৰিব লাগে। ইয়াৰ লগতে আমাৰ বিঅ সকলো ইয়াত জড়িত হ'ব লাগে। আৰু ইয়াৰ লগতে বিভিন্ন ছাত্ৰ সংগঠন আছে, তেখেতসকলৰ জড়িত হ'ব লাগে। যে এতিয়া কি হৈছে, অধ্যয়ন কমি যোৱাৰ লগে লগে আমাৰ মানুহবিলাকৰ মাজত কিছুমান মানে আজি পৰিৱেশ সৃষ্টি হৈছে, যি পৰিৱেশবিলাক নৰ্মেলি অধ্যয়ন কৰা ব্যক্তিবিলাকৰ কাৰণে নহয়। আজি সেই সুবিধাবিলাক খেল ধেমালিৰ সুবিধা নোহোৱাৰ কাৰণে, অধ্যয়ন কৰাৰ সুবিধা নোহোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে আজি বহুত সময়ত ফেচবুক বা তেনেকুৱা মানে বেছিভাগ মানে ছ'চিয়েল মিডিয়াত বিজি হৈ আছে। আৰু যিটো নেকি ছ'চিয়েল মিডিয়াত বিজি হোৱাটো বেয়া কথা নহয়, কিন্তু যিমানখিনি ভাল হ'ব লাগে তাতকৈ হয়তো বুজি নোপোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে বেছিভাগ মানে আননেচেচাৰী মানে চাটিং ইয়াতহে ব্যস্ত হৈ আছে। তো তাৰে পৰা লাহেকৈ তেখেতসকলক ডাইভাৰ্ট কৰিব লাগিলে সুবিধাবিলাক দিব লাগিব। সেইকাৰণে মছলপুৰত আমি অকল লাইব্ৰেৰী নহয়, ইয়াত লং টেনিছ কৰ্ট এটা কৰাৰ কাৰণে চিন্তা কৰিছে। আজি ইয়াত মানে এটা টেবুল টেনিছ কৰ্টৰ কাৰণে চিন্তা কৰিছে, পাৰ্ক এখন সজাবৰ কাৰণে চিন্তা কৰিছে। আৰু ইয়াত ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই নিজে মছলপুৰ টাউনখন দায়িত্ব লৈ পেলাই ইয়াৰ সৌন্দৰ্যটো বঢ়োৱাৰ কাৰণে আমাৰ BTCৰ EM হিচাপে তেখেতে কাম কৰি আছে। গতিকে অহা 1 বছৰ 1.5 বছৰ 2 বছৰৰ ভিতৰত মই ভাবিছোঁ, মই আশা কৰিছোঁ গোটেই মছলপুৰ টাউনখনৰ ৰূপ সলনি হৈ যাব। আৰু ইয়াত সকলো জাতি জনগোষ্ঠী একেলগে মিলি আমি এই টাউনখনত আমি সকলো এটা ইকনমিক হাব হিচাপে, নলেজ হাব হিচাপে এইটো লৈ পেলাই আগবাঢ়ি যাব পাৰিম।